straight on the plane. We were flying to the mountain, all across the ocean, and there we go again. ৰাস্তাটো কি ধুনীয়া চাওক না এনেকুৱা ৰাস্তা পালে যিমান দূৰ গ'লেও সকলো দূৰত্ব ওচৰৰ যেন অনুভৱ হয় আৰু এনেকুৱা ৰাস্তাই আপোনাক আগুৱাই যোৱাত ইন্ধনো যোগায় দলংখনো কিছু দীঘল আছে কিন্তু ৰ'ব আমি যে ইমান ধুনীয়া পথেৰে গৈ আছোঁ কিয় গৈ আছোঁ ক'ত গৈ আছোঁ আপোনাকতো জনোৱাই নাই চাগে তেন্তে শুনক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আজি বহুত দিনৰ মোৰ ঘৰত থাকি বৰ লাগিছে গতিকে বহুত দিনৰ মই আজি অলপ ওলাই আহিছোঁ ধুনীয়াকৈ প্ৰকৃতিৰ মাজলৈ এতিয়া আমি গৈ আছোঁ আমাৰ ওদালগুৰিত এখন নতুনকৈ মানে জেগা এটা ওলাইছে অতি সুন্দৰ ডাউজেং এই ডাউজেঙলৈ আমি গৈ আছোঁ এতিয়া আমি এখন গাঁৱত আছোঁ গাঁওখন হ'ল বৰিগাঁও আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টতে পৰে আৰু বেছি দূৰ নাই কমেও 15 কিলোমিটাৰমান আছে চাওঁ জেগাটো যাই চাই লওঁ কেনেকুৱা লাগে কেনেকুৱা দেখি ভাল লাগে নে নালাগে তাকে চাম আৰু নেকি গতিকে আমাৰ লগত থাকক জড়িত হৈ Place we go. এক দুই তিনি চাৰি পাঁচ ডাল নাহৰ গছৰে ঘৰটোৰ সন্মুখভাগ ধুনীয়াকৈ ৰাখিছে আৰু এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে আপুনি যিমানেই ভিতৰলৈ সোমাই আহে সিমানেই সেউজ সংখ্যক পাব এই অঞ্চলত ইয়াৰে প্ৰায়ভাগ মানুহ কৃষি কৰ্মৰ লগত জড়িত তাৰ লগতে এটা কথা দেখি ভাল লাগিছে যে বেছি সংখ্যক মানুহৰ ঘৰৰ সন্মুখত একোখনকৈ সৰু সৰু চাহ বাগিচা আছে সেইকাৰণে এইটো অসম চাহ বাগিচাৰ ক্ষেত্ৰত চহকী বাই দ্য ৱে লুক এট দ্য ভিউ Place I call বৰিগাঁও চক হৈ আপুনি এটা আৰু এটা চক পাব সেইটো হ'ল কুন্দৰবিল চক তাৰ পৰা আপুনি সেইটো চকৰ পৰা আপুনি চিধা আহিলে ইয়াতে এখন ধুনীয়াকৈ এখন চাইনবোৰ্ড মাৰা আছে ইয়াতে লিখা আছে ৱেলকাম ডাউজেং ইক' টুৰিজিম মেনেজ বাই ডাউজেং ফৰেষ্ট প্ৰটেকশ্যন এইখন চাব কিন্তু আপুনি যদি গুগল মেপত যদি চাই আহে তেতিয়াহ'লে গুগল মেপে আপোনাৰ পৰা চিধা লৈ যাব গতিকে এই সন্মুখৰ এইটো চকটো পাৰ হৈ আপুনি ৰাইট চাইডে চালে এখন চাইনবোৰ্ড পাব আৰু ইফালে এটা সৰু ৰাস্তা আছে এই ৰাস্তাটোৰে গ'লে হ'ল গুগল মেপৰ ওপৰত বিশ্বাস কৰি গ'লে আপোনাক আৰু আগলৈকে লৈ যাব ঠিক আছে এতিয়া এই কেঁচা ৰাস্তাটোৰে গৈ থাকিব লাগিব ফ'ৰ হুইলাৰ আহিলে অকণমান দিগদাৰ হ'ব পাৰে কিন্তু বাইকৰ কাৰণে ভাল ৰাস্তাটো লাহে লাহে গৈ থাকিব Place we go. এইটো চাংঘৰ বনাই আছে নতুন বাহিৰে বনাইছে ওপৰৰ ফ্ৰেমটো So guys, finally we have reached আহি গ'লোঁ আমি ডাউজেং এইখন দেখিবলৈ পাইছে পাহাৰ আৰু এইফালে এটা ধুনীয়াকৈ কেম্প বনাই থৈ দিছে আই থিংক এইটোৱে হ'ব ডাউজেং আৰু ৰাস্তাত এটা ককাই কিবা কৰি আছে কিমান ডাঙৰ চাওক না কিমান ডাঙৰ গ্ৰাছলেণ্ড বাপৰে বাপ তেতিয়াৰ পৰা আহে আছোঁ কিন্তু শেষ কৰিব পৰা নাই ইমানেই ডাঙৰ আৰু এইকেইটা গৰু ঘাঁহ খাই আছে এইখনেই হ'ল ডাউজেং যিটোৰ নাম আপোনালোকে আজি কেইদিনমান ধৰি শুনি আহিছে
ইয়াতে বিশেষ একো নাই, এই একেই চব পাহাৰ নদী আৰু ইফালে সূৰ্যৰ ৰ'দ। আজি আমিয়ে আছোঁ এই ডাউজঙত আৰু কোনো নাই, অকল আমি দুটাই আছোঁ ইয়াতে। অকল পাহাৰৰ ওপৰত কেইটামান ঘৰ দেখিছোঁ, ধুনীয়া ধুনীয়া চাংঘৰ আছে, কি বা হয় তাতে একো গম নাপাওঁ। যোৱাৰ কাৰণে ৰাস্তাও নাই ইয়াতে আগত। ইয়াত এখন ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে, যাৰ কনষ্ট্ৰাকশ্যন এতিয়া প্ৰায় আৰম্ভ হৈছে, যাৰ ফলত ইয়ালৈ ফুৰিবলৈ অহা পৰ্যটকে আহাৰৰ যিটো অসুবিধা হয় সেইটো কিছু পৰিমাণে হ'লেও কম অনুভৱ কৰিব। লগতে প্ৰকৃতিৰ মাজত অলপ সময় জিৰণি ল'ব পাৰিব চাহৰ সোৱাদ লৈ। ঘৰমুৱা পক্ষীয়েও আমাক জাননী দি গ'ল যে উভতনি যাত্ৰাৰ বাবে তৈয়াৰ হোৱা। চ' হোপ আপোনাৰ ভিডিঅ'টো ভাল লাগিল, আৰু ভাল লাগিলে কি কৰিব লাগে নিশ্চয় জানে, ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। এইবিলাক ক'ব লাগে বোলে, নহ'লে মানুহে ছাবস্ক্ৰাইব কৰিব পাহৰি যায়। চ' ময়ো ক'লোঁ ছাবস্ক্ৰাইব কৰক চেনেলটো নতুন নতুন ভিডিঅ'ৰ বাবে। ধন্যবাদ।